নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমীয়া জ্ঞান ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, বহুবাৰ আমাৰ আপোনজনেই আমাৰ দুখৰ কাৰণ হৈ পৰে। অজানিতেই তেওঁ কেতিয়াবা এনে কিবা কৈ দিয়ে, নাইবা এনে কিবা কৰি পেলায়, যিটো চিধাই আমাৰ হৃদয়ত আঘাত কৰে। যেতিয়া কোনো অচিনাকিয়ে আমাক দোষী কৰে, নাইবা আমাৰ হৃদয়ত কষ্ট দিয়ে, তেন্তে ইয়াক পাহৰিব পৰাটো সহজ হয়। কিন্তু যদি আমাৰ কোনো আপোনে আমাৰ হৃদয়ত সামান্যতমো আঘাত দিয়ে, তেন্তে ই বহু গভীৰ জখম হৈ পৰে। নিজৰ আপোনজনে হৃদয়ত কষ্ট দিলে আমি কি কৰিম? সেই পৰিস্থিতিৰ পৰা আমি বাহিৰ কেনেকৈ ওলাম? এই প্ৰশ্নটোৱে বহুতোকেই আমনি কৰে। গতিকে আজি আমি এই বিষয়টোৰ ওপৰতেই আলোচনা কৰিম। আজি আমি দুটা বহু বিশেষ আৰু প্ৰেৰণামূলক কাহিনী জানিম। প্ৰথম কাহিনীটোৱে আমাক শিকাব যে যদি কোনো আপোনজনে অজানিতে আমাক কষ্ট দিয়ে, তেন্তে আমি কি কৰিম। আনহাতে দ্বিতীয় কাহিনীটোৱে আমাক ক'ব যে যদি কোনোৱে জানি বুজি আমাক কষ্ট দিয়ে, তেন্তে আমি কি কৰা প্ৰয়োজন। তেন্তে আহক প্ৰথম কাহিনীটোৰ পৰা আৰম্ভ কৰোঁ। এজন মহান তপস্বী জংঘলত তপস্যা কৰি আছিল। সেই জংঘলখনতেই কিছুমান গোৱালেও বাস কৰিছিল। বহু মাহ পৰ্যন্ত সেই তপস্বী আৰু গোৱালবোৰে একেলগেই বাস কৰি আছিল। সিহঁতে একেলগেই ভোজন কৰে আৰু অধিকাংশ সময় সিহঁত একেলগেই ব্যতীত কৰে। কিন্তু সেই গোৱালবোৰ অজ্ঞানী আছিল আৰু সেইবাবেই সিহঁতে তপস্যাৰ মহত্ব বুজা নাছিল। যেতিয়াই সিহঁতে সেই তপস্বীজনক তপস্যা কৰা দেখা পাইছিল, তেতিয়াই সিহঁতে তপস্বীজনৰ উপহাস কৰে আৰু তেওঁৰ তপস্যা ভংগ কৰিবলৈ চেষ্টা কৰে। কিন্তু তপস্বীজনে সেইবোৰ কাৰ্যৰ ওপৰত ধ্যান নিদিয়ে আৰু তেওঁ কেৱল নিজৰ তপস্যাতেই সৰ্বদা মগ্ন থাকে। লাহে লাহে এই কথাটো ওচৰ পাজৰৰ গাঁওবোৰত বিয়পি পৰিল আৰু এই কথাটো শুনাৰ লগতেই কিছুমান গাঁওবাসী তপস্বীজনৰ ওচৰলৈ আহে আৰু কয়, হে গুৰুজন, আমি শুনিবলৈ পাইছোঁ যে কিছুমান গোৱালে আপোনাক বহু অশান্তি দি আছে। আমি সিহঁতৰ হৈ আপোনাক ক্ষমা মাগিছোঁ আৰু আপোনাৰ বাবে এটা ঘৰ নিৰ্মাণ কৰিব খুজিছোঁ, যাতে আপোনাৰ সাধনাত কোনো বাধা নাহে। তপস্বীজনে সেই সকলোৰে কথাবোৰ শান্ত হৈ শুনে আৰু পিছত উত্তৰ দিয়ে, এই সকলো গোৱাল হৈছে মোৰ আপোন। যদি শিশুৱে মৰমতে নিজৰ মাক দেউতাকৰ মুখখন নিজৰ সৰু সৰু হাতেৰে চিকুটিব ধৰে, তেতিয়া জানো মাক দেউতাকে নিজৰ সন্তানটিক নিজৰ কোলাত ল'বলৈ মানা কৰি দিয়ে? সন্তানটিক মৰম চেনেহ কৰিবলৈ জানো এৰি দিয়ে? কেতিয়াও নিদিয়ে, নহয়নে? এনেদৰেই ময়ো এওঁলোকৰ কথাবোৰক হৃদয়ত কেতিয়াও নলওঁ। আপোনালোকৰ ধনবোৰ মোৰ বাবে ঘৰ বনোৱাতকৈ প্ৰয়োজনীয়জনৰ কামত খটুৱাটোহে অধিক উপযোগী হ'ব। তপস্বীজনৰ এই কথাবোৰ শুনি সকলো লোক তেওঁৰ চৰণত নিজৰ শিৰ দুৱালে। বন্ধু বান্ধৱীসকল, এই কাহিনীটোৰ পৰা আমি এইটো শিক্ষা পালোঁ যে যদি আমাৰ কোনো আপোনে অজানিতে নাইবা ভুলবশতঃ আমাক কষ্ট দিয়ে, তেন্তে তেওঁৰ ওপৰত ক্ৰোধ কৰাৰ পৰিৱৰ্তে তেওঁক ক্ষমা কৰি দিব লাগে আৰু তেওঁক সত্যৰ মাৰ্গত লৈ যাব লাগে। এতিয়া আহক জানো দ্বিতীয় কাহিনীটোৰ বিষয়। এখন গাঁৱত এখন আশ্ৰম আছিল, য'ত বহুতো ল'ৰা ছোৱালীয়ে শিক্ষা গ্ৰহণ কৰিছিল। তাত শিক্ষা গ্ৰহণ কৰা দুটা শিশুৰ মাজত বহু ঘনিষ্ঠ মিত্ৰতা আছিল। দুয়ো বহু জ্ঞানী আছিল আৰু সেইবাবেই দুয়োজন নিজৰ শিক্ষাগুৰুৰ খুবেই প্ৰিয় আছিল। এদিনাখন গুৰুৱে নিজৰ সকলো শিষ্যক বাগিচালৈ লৈ আহে। বাগিচাখনত এডাল আমৰ সুন্দৰ গছ দেখি এজন শিষ্যই তালৈ শিল দলিয়াই সেই আমবোৰ পাৰিবলৈ চেষ্টা কৰিব ধৰিলে। গুৰুৱে যেতিয়া সেই শিষ্যজনক এনে কৰা দেখা পালে, তেতিয়া নিজৰ দুয়ো প্ৰিয় শিষ্যক প্ৰশ্ন কৰিলে, এই দৃশ্যটো দেখি তোমালোক দুয়োজনৰ মনত কেনে বিচাৰ উৎপন্ন হৈছে? তেতিয়া প্ৰথমজন শিষ্যই ক'লে, যেনেদৰে সেই ল'ৰাজনে গছডালৰ পৰা ফল পাৰিবলৈ শিলৰ ব্যৱহাৰ কৰিছে, তেনেদৰে যেতিয়াই আমি কাৰোবাৰ পৰা কোনো কাম কৰাব লগা হয়, তেন্তে নিজৰ বুদ্ধিৰ আৰু নিজৰ বলৰ প্ৰয়োগ কৰিব লাগে। আনহাতে দ্বিতীয়জন শিষ্যই উত্তৰ দি কয় যে এই বিষয়টোৰ ওপৰত মোৰ মত কিছু পৃথক। যেনেদৰে আমৰ গছজোপাই শিলৰ আঘাত খায়ো আনক মধুৰ ফল প্ৰদান কৰি আছে, তেনেদৰে ব্যক্তিয়েও স্বয়ং দুখ সহ্য কৰি আনক সহায় কৰিব লাগে আৰু তেওঁক সুখ প্ৰদান কৰিব লাগে। এয়াই হৈছে প্ৰকৃত আত্মীয়তা আৰু মানৱীয়তাৰ পৰিচয়। দুয়োজন শিষ্যৰ এই কথাবোৰ শুনি গুৰুজনাই ক'লে, জীৱনত দৃষ্টিকোণ বহু মহত্বপূৰ্ণ বস্তু। তোমালোকৰ সন্মুখত একেটাই ঘটনা ঘটিছিল, কিন্তু তোমালোক দুয়োজনাৰেই বিচাৰ ভিন্ন ভিন্ন
আৰু এয়া হৈছে কেৱল তোমালোকৰ দৃষ্টিকোণৰ বাবে মনুষ্যই নিজৰ দৃষ্টিকোণৰ অনুসৰিয়েই ঘটনাবোৰক বুজি লয় তাৰ অনুসৰিয়েই কৰ্ম কৰে আৰু ফলো সেই হিচাপেই ভোগ কৰে মনত ৰাখিবা প্ৰেমেৰে সংসাৰত সকলোবোৰ পাব পৰা যায় যিবোৰ বল প্ৰয়োগ কৰিও পাব পৰা নাযায় সেইবাবে প্ৰেম হৈছে সৰ্বশ্ৰেষ্ঠ বন্ধু বান্ধৱীসকল এই কাহিনীয়ে আমাক শিক্ষা দিয়ে যে পৰিস্থিতি লাগিলে যেনেকৈ নহওক কিয় তাৰ কেইবাটাও দৃষ্টিভংগী থাকে আপোনাৰ প্ৰিয়জনে আপোনাৰ হৃদয়ত কিয় আঘাত দিলে এই প্ৰশ্নটোৰ বহুতো কাৰণ থাকিব পাৰে এনে ক্ষেত্ৰত আমাৰ প্ৰয়োজন হয় যে উচিত দৃষ্টিকোণৰ প্ৰয়োগ কৰি ইয়াৰ সত্যটো বিচাৰ কৰা কাৰণ হয়তো আপুনি যি ভাবি আছে প্ৰকৃত সত্য তাৰ সম্পূৰ্ণ বিপৰীত হ'ব পাৰে আনহাতে আমি এই কথাটো ধ্যান ৰাখিব লাগে যে প্ৰেমেৰে বিশ্বত সকলোবোৰ পাব পৰা যায় যিবোৰ আনক ভয় খুৱাই বা বলেৰে প্ৰাপ্ত কৰিব পৰা নাযায় সেইবাবে যদি আপোনাৰ কোনো প্ৰিয়ই আপোনাৰ হৃদয়ত কষ্ট দিয়ে তেন্তে তেওঁৰ ওপৰত ক্ৰোধ কৰাৰ পৰিৱৰ্তে বা প্ৰতিশোধৰ ভাৱনা মনলৈ অনাৰ পৰিৱৰ্তে আপুনি প্ৰেমৰ প্ৰদৰ্শন কৰক কাৰণ এয়াই হৈছে একমাত্ৰ উপায় তেওঁক নিজৰ ভুলৰ অনুতাপ কৰাবলৈ গতিকে বন্ধু বান্ধৱীসকল এয়াই আছিল সেই দুটা প্ৰেৰণাদায়ক প্ৰসংগ যিয়ে আমাৰ জীৱনৰ এটা মহত্বপূৰ্ণ শিক্ষা দিয়ে আশা কৰোঁ আজিৰ ভিডিঅ'টিৰ পৰা আপোনালোক নিশ্চয় উপকৃত হ'ব ভিডিঅ'টি চাই কেনে লাগিল তলত কমেণ্ট কৰি নিশ্চয় জনাব আৰু ভাল লাগিলে এটা লাইক কৰি দিব লগতে চেনেলটিক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেন্তে পুনৰ এক নতুন তথা জ্ঞানবৰ্ধক ভিডিঅ'ৰ সৈতে লগ পাম আজিলৈ ধন্যবাদ